দেখিছানে বাৰু মই আছোঁ এতিয়া চোতালত কিয়নো আজি ইমান গৰম দিছে মানে ক'বলৈ উপায় নাই আৰু আজি মানে সূৰ্য দেৱতাই নিজৰ পাৱাৰ দেখুৱাই দিছে আৰু এতিয়া এনেও সূৰ্য দেৱতাৰ পাৱাৰ দেখুৱাৰ সময় আহিছেহে মেইন সময়খিনি আজি দিনটো কি হৈছে মই এটা ৰাতিপুৱা ভিডিঅ' দিছিলোঁ ভিডিঅ'টোত কৈছিলোঁ যে এইফালে ৰাতিপুৱা ৰ'দটো অলপ কাৰাকৈ ওলাইছিল যদিও অলপ সেমেকিছিল পিছলৈ কিন্তু মই ভাবিছিলোঁ যে আজি ৰ'দটো চাগে ইমান নিদিব কিন্তু দুপৰীয়া সময়ত ইমান ৰ'দ দিলে মানে গোটেই দিনটোৱে মানে একদম মানে গৰমত মানে অৱস্থা শেষ কৰি পেলাইছে আৰু কি হৈছে এতিয়াও মানে গোটেই ভিতৰত থাকিব নোৱাৰি সেইকাৰণে কি কৰিছোঁ চোতালতে বহি আছোঁ আৰু বতাহো নাই ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ আৰু গৰম দিনত এই চোতালত বহি আকাশৰ তৰা চাই মানে এটা বেলেগ সুকীয়া মজা আৰু নহয় জানো যোনে যোনে তেনেকৈ বহে মানে আড্ডা মাৰে তেওঁলোকে নিশ্চয় বুজিব এই কথাটো মই কিন্তু খুব ভাল পাওঁ গৰম দিনৰ এই চোতালত বহি তৰা চাই আকাশৰ মানে কথা পাতি নানান ধৰণৰ কথা পাতি এটা বেলেগ মানে কিবা এটা ভাল লাগে বাৰু যিহেতুকে এতিয়া গৰমৰ দিন আহিছে মেইন গৰমৰ দিনকেইটা আহিছে এইকেইদিনত বাৰু অলপ গৰমটো বেছিয়ে হ'ব তথাপি নিজৰ কামখিনিতো কৰিয়ে যাব লাগিব উপায় নাই আৰু বাকী আপোনালোকে এতিয়া কি কৰিছে ক'বচোন মই বাৰু এতিয়া ভিতৰলৈয়ে যাম হ'ল অলপ সময় চোতালত বহি থকা ভাবিলোঁ যে ভিডিঅ' এটাকে কৰোঁ সৰুকৈ সেয়েহে কৰিলোঁ একদম অৱস্থা নাইকিয়া হৈ গৈছে আৰু বাৰু এতিয়া ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আগলৈ আৰু ভিডিঅ' দি যাম চাই যাব এতিয়ালৈ বাই বাই